ওয়েলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাম খিচিৰি। খিচিৰি বনাবলৈ আমাক লাগিব পিঁয়াজ, কবি, স্কচ, লগতে বেঙেনা আৰু আলু এটা সৰু সৰুকৈ কাটি ল'ব। তাৰপিছত আমাক লাগিব চয়াবিন, লগতে আমাক লাগিব চাউল। মই চাউল আধা কাপ লৈছোঁ আৰু দালিও আধা কাপ ল'ম। আপোনালোকে আপোনালোকৰ যিমানখিনি লাগে ল'ব। তাৰপিছত চয়াবিনখিনি সিজাই ল'ব এনেদৰে। কুকাৰ এটা গৰম দিব আৰু তেল দিব। তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজখিনি দি দিব আৰু ভালদৰে পিঁয়াজখিনি ফ্ৰাই কৰিব। তাৰপিছত আলু, কবি, বেঙেনা আৰু স্কচখিনি দি ভালদৰে ফ্ৰাই কৰিব। তাৰপিছত চয়াবিনখিনি দি দিব। চয়াবিনখিনি দিও ফ্ৰাই কৰি ল'ব অলপ ভালদৰে গোটেইখিনি। তাৰপিছত চাউল আৰু দালিখিনি দি দিব আৰু ভালদৰে 2 মিনিটমান ফ্ৰাই কৰিব। তাৰপিছত নিমখ অকণমান, হালধি, গৰম মছলা, জলকীয়া গুড়া অলপমান দি ভালদৰে ফ্ৰাই কৰিব, গোটেইখিনি মিলাই ল'ব। তাৰপিছত পানী 5 কাপ দিব। আপোনালোকে যদি চাউল বেছি লয় তেনেহ'লে পানী অলপ বেছিকৈ দিব। তাৰপিছত ভালদৰে গোটেইখিনি মিলাই লোৱাৰ পিছত কুকাৰৰ ঢাকনখন মাৰি দিব আৰু 3টা চিটি মৰাৰ পিছতে মোৰ খিচিৰি ৰেডি হৈ যাব। তো দেখিব পাইছে মোৰ খিচিৰি ৰেডি। একদম চিম্পল হয়, খাবলৈ সোৱাদ হ'ব। তো আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। বাই বাই গাইজ।